চামগুৰি বিদ্যুৎ উপসংমণ্ডলৰ পূব শুৱালনিত সৌভাগ্য আঁচনিৰ নামত একাংশৰ দুৰ্নীতিৰ অভিযোগ। ৰাজ্যত বিদ্যুৎ বিভাগৰ আজব কাণ্ড সংঘটিত হৈ কিছুদিন ধৰি সকলোতে বাতৰি সম্প্ৰচাৰ হোৱাৰ সময়তে আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত পূব শুৱালনিত সৌভাগ্য আঁচনিৰ বিদ্যুৎ ৰাইচ মিলত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে যিটো কেৱল বিনামূলীয়া ঘৰে ঘৰে সংযোগ দিবলৈ চৰকাৰে জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰে ঠিকেই, কিন্তু সেয়া বিভাগীয় কৰ্মচাৰীয়ে হকে বিহকে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। চামগুৰি বিদ্যুৎ উপসংমণ্ডলৰ অভিযন্তা নেকিব আলীৰ বিৰুদ্ধে সৌভাগ্য আঁচনিৰ বিদ্যুৎ ৰাইচ মিলত সংযোগ কৰাত আমবাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৰাইজে। আমবাগান আৰক্ষীৰ লগতে বিভাগীয় তদন্তৰ পাছতহে ওলাই আহিব প্ৰকৃত ৰহস্য। আমাৰ ভাইটিয়াকালি সৌভাগ্য ট্ৰেন্সমিটাৰ এইটোৰ পৰা কালেকশ্যন ৰাইচ মিলত দিছে, সেইটো কাৰণে আমি ৰাইজে বাদী। গতিকে সেই যিটো ট্ৰেন্সমিটাৰ আছে সেইটো ট্ৰেন্সমিটাৰ ৰাইচ মিল এটা আছে, সেইটো আজি 6 মাহ ধৰি বহাই ৰাখিছে। আৰু পাব্লিক এতিয়া বড়ো খেতি কৰিব, এতিয়া 5টা মটৰ যদি ষ্টাৰ্ট দিয়ে ট্ৰেন্সমিটাৰ ফুটি যাব। গতিকে সৌভাগ্য ট্ৰেন্সমিটাৰ থৈ পেলাই বাকীকেইটা ইয়াত লগাই দি পেলাই সেইটো ইঞ্জিনিয়াৰে সৌভাগ্য ট্ৰেন্সমিটাৰ পৰা সেইটো ৰাইচ মিলত কালেকশ্যন দিছে। গতিকে আমাৰ কথা এইখিনি, সৌভাগ্য আঁচনিৰ জৰিয়তে ৰাইজক দিব লাগে। সেইটো সৌভাগ্যৰ জৰিয়তে আমাৰ ৰাইজক দিব লাগে, সেইটো নিদি পেলাই সেইটো ৰাইচ মিলত দি দিছে। আপোনালোকে পিছত কি আমবাগান থানাত কি হৈছে? এতিয়া আমবাগান থানাত আমি আৰক্ষী থানাত আমি কেছ কৰিছোঁ। কেছ কৰি পেলাই সিহঁতৰ ওপৰত আমি 2-4 কথা সুধিলোঁ, অহা নাই। অভিযন্তাজনৰ নাম কি? ইঞ্জিনিয়াৰ অভিযন্তা মানে ইঞ্জিনিয়াৰ নাম ইঞ্জিনিয়াৰ, তেখেতৰ নাম আলী। আলী কোন বিদ্যুৎ সংমণ্ডলৰ? কোন বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত? চামগুৰি। আপোনালোকে প্ৰশাসনক কি আহ্বান জনাব? আহ্বান এইখিনি আমি জনাইছোঁ। আমাৰ ইয়াত পুৰণা এটা ট্ৰেন্সমিটাৰ আছিলে, সেইটো ট্ৰেন্সমিটাৰ এতিয়া বেয়া হ'ল। এতিয়া আমি খেতি বাতি কৰিব নোৱাৰা হ'লোঁ। আমাৰ ইয়াত ইমান কনজিউমাৰ আছে 200ৰ ওপৰত। এতিয়া সৌভাগ্য এটা ট্ৰেন্সমিটাৰ বহিছে, এবছৰ হৈ গ'ল। সেইটো ট্ৰেন্সমিটাৰত আমাক কাৰেণ্ট দিয়া নাই, আৰু এইটো ট্ৰেন্সমিটাৰত ৰাজহুৱা মেইল এটা বহাই দিছে। সেইটো আমি তদন্ত আৰক্ষী থানাৰ ওচৰত দিছিলোঁ। সেইটো আমি সঠিক তথ্য বিচাৰিবলৈ খুজিছোঁ। আমবাগান থানা যায়। ৰাজহুৱা মেইল নে ব্যক্তিগত? জনাব মেডিকেল হল শিঙিমাৰী। যিকোনো ঔষধ পোৱাৰ লগতে অৰ্ডাৰ লৈ ঔষধ যোগান ধৰাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আপুনিও যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 7002852695।